স্বাগতম জনাইছোঁ ভয়েস অফ ডেমক্ৰেচিলৈ। মই আফৰিন আহমেদে। ৰাজ্যবাসীৰ বাবে এটি ভাল লগা খবৰ। 1 অক্টোবৰৰ পৰা ৰাজ্যত বলবৎ হ'ব সম্পূৰ্ণ আনলক প্ৰক্ৰিয়া। প্ৰত্যাহাৰ কৰা হ'ব নৈশ সান্ধ্য আইন। এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিদ্যালয় মহাবিদ্যালয়সমূহৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা হ'ব। নৱম আৰু একাদশ শ্ৰেণীৰ লগতে স্নাতক পৰ্যায়ৰ পাঠদান আৰম্ভ হ'ব। ইয়াৰ লগতে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াই। পৰ্যটনস্থলীত নাথাকিব কঠোৰ নীতি। সংবাদমেলযোগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে এই কথা। যিহেতু কভিডৰ ভয়াৱহতা লাহে লাহে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে, যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। 1 অক্টোবৰৰ পৰা শিথিল কৰা হ'ব কঠোৰ নীতিসমূহ। ৰাজ্যৰ প্ৰত্যেকগৰাকী নাগৰিকক ভেকচিন ল'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াই। সান্ধ্য আইনৰ পৰা সম্পূৰ্ণ মুক্ত হ'ব অসম। আমি আপোনালোকক জনাই আছোঁ যে 1 অক্টোবৰৰ পৰা ৰাজ্যত বলবৎ হ'ব সম্পূৰ্ণ আনলক প্ৰক্ৰিয়া। বিদ্যালয় মহাবিদ্যালয়সমূহৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা হ'ব। পৰ্যটনস্থলীত নাথাকিব কঠোৰ নীতি। সংবাদমেলযোগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই কথা। গতিকে ইমানখিনিয়ে আছিলে আমাৰ ভয়েস অফ ডেমক্ৰেচিৰ আজিৰ প্ৰতিবেদন। অধিক জানিবলৈ চাই থাকক ভয়েস অফ ডেমক্ৰেচি, কাৰণ আপোনালোকৰ সহযোগী আমাৰ কাম্য। ধন্যবাদ।